প্ৰতিবাদৰ মাজতে এইবাৰ দলগাঁৱত ভয়ংকৰ পৰিস্থিতি প্ৰতিবাদকাৰীয়ে ভাঙি চুৰমাৰ কৰিলে ব্যক্তিগত এখন বাহন খাৰুপেটিয়াত আৰক্ষীৰে প্ৰতিবাদকাৰীৰ খণ্ডযুদ্ধ ৰাজপথলৈ ওলাই আহিছে শ শ প্ৰতিবাদকাৰী ৰাজ্যজুৰি বন্ধ হৈ পৰিছে বাছ আৰু ট্ৰাকৰ চলাচল যাত্ৰীৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে পেট্ৰল পাম্পত ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ ৰাজ্যতে মটৰ শ্ৰমিক সন্থাৰ যি বন্ধ আছিল সেই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে কিন্তু অচল হৈ পৰিছে এক প্ৰকাৰৰ অসম কিয়নো বাছ আৰু ট্ৰাক নচলাৰ ফলত এতিয়া হাহাকাৰ হৈছে মানুহৰ মাজত আৰু যিসকল লোকে বাছত অহা যোৱা কৰে তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থা দেখিবলৈ পোৱা গৈছে চাওক এয়া হৈছে দলগাঁৱৰ পৰিৱেশ প্ৰতিবাদ চলি আছিল চালকসকলৰ তাৰ পিছত কেনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্য আমি দেখুৱাই আছো প্ৰতিবাদ হৈ থকাৰ মাজতে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে চাওক চালকসকলৰ প্ৰতিবাদ পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ধৰ্মঘট ইতিমধ্যে নিষিদ্ধ কৰিছে চৰকাৰে কিন্তু চালকসকলৰ যি কৰ্মবিৰতি সেই কৰ্মবিৰতিৰ মাজতে হাতে হাতে প্লে কাৰ্ড লৈ খাৰুপেটিয়াত যি প্ৰতিবাদ সেই প্ৰতিবাদৰ ভয়ংকৰ প্ৰভাৱ পৰিছে প্ৰতিবাদ চলি আছিল তাৰ মাজতে প্ৰতিবাদকাৰীয়ে ভাঙি চুৰমাৰ কৰিছে ব্যক্তিগত এখন বাহন এজন লোক তাৰ ব্যক্তিগত বাহন এই বাহনখন আসলতে কোনেও ভঙা নাই এক্সিডেন্টও হোৱা নাই ভুল নকৰিব আপোনালোকে দৃশ্য দেখি হয়তো ভাবিব পাৰে এক্সিডেন্ট হৈছে কিন্তু এক্সিডেন্ট নহয় চালকসকলৰ যি কৰ্মবিৰতি সেই কৰ্মবিৰতি তেওঁলোকে মানি হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি বিৰোধী স্লোগান দি ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে এই বাহনখন ভাঙি চুৰমাৰ কৰিছে এয়া অন্য কোনো প্ৰান্তৰ নহয় এয়া খাৰুপেটিয়াৰ দৃশ্য খাৰুপেটিয়াত ভয়ংকৰ পৰিৱেশ খাৰুপেটিয়াত আৰক্ষীৰে প্ৰতিবাদকাৰীৰ খণ্ডযুদ্ধ ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদকাৰী শ শ প্ৰতিবাদকাৰী ওলাই আহিছে হাতত প্লে কাৰ্ড লৈ বিজেপি বিৰোধী স্লোগান চাওক কেনেধৰণে লোকসকল ওলাই আহিছে সকলো মটৰ শ্ৰমিক সন্থাৰ যি সদস্য বুলি ক'ব লাগিব চালকসকল ওলাই আহিছে তেওঁলোকে আসলতে হিট এণ্ড ৰান ধাৰাক লৈ বৰ্তমান সময়ত একেবাৰে অসন্তুষ্ট যি নিয়ম আছে হিট এণ্ড ধাৰাৰ যি নীতিসমূহ আছে সেই হিট এণ্ড ৰান ধাৰাৰ নীতিসমূহক লৈ অসন্তুষ্ট যাৰ বাবে এনেধৰণে কৰ্মবিৰতি পালন কৰি হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি বিৰোধী স্লোগান দি ৰাজপথলৈ ওলাই আহিছে কিন্তু তেওঁলোকৰ প্ৰতিবাদ ঠিকেই আছে কিন্তু এজন লোকৰ ব্যক্তিগত বাহনখন ভাঙি চুৰ মাৰ কৰি দিছে খাৰুপেটিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই